হেল্ল' এভৰিৱান, আজি মোৰ ব্লগটো হেয়াৰ কেয়াৰ বা স্কিন কেয়াৰৰ ওপৰত নহয়। আজি মোৰ ব্লগটো ঘৰৰ পৰা দেওবৰীয়া বিশেষ আজি মই ভাত সাজটো কেনেকৈ বনাওঁ আৰু কিহৰ লগত বনাওঁ তাকে আপোনালোকক দেখাম। যদি ভাল পায় মোৰ ভিডিঅ'টো চাব। দেউতাই ৰাতিপুৱাই মাছ লৈছিলে, তাৰপাছত খুতৰা শাক বাৰীৰ পৰা আনি পেলানি খুতৰা শাকৰ লগতে ভাবিলোঁ মাছ বনাওঁ। এয়া কণবিলাহী পকাখিনি চেঙি লৈ গ'লোঁ। কণবিলাহী গছ দেখিছেই চাগে, কণবিলাহী দি পেলানি মাছৰ জোল খুতৰা শাকেদি বনাম। কিন্তু সাৱধান দি ৰাইজ, খুতৰা শাকত বহুত বেছি সৰু সৰু কাঁইট আছে। সেই কাঁইটখিনি ভালদৰে আঁতৰাইহে শাকখিনি ধুই পখালি কাটি ল'ব। লগতে মই ক'লা কচু কেইডালো বুটলি ল'লোঁ, বেলেগ এখন আঞ্জা বনাম বুলি মাছৰ মূৰে সৈতে। বাৰীৰ পৰা কণবিলাহী চিঙি আনিলোঁ। মই এতিয়া মাছখিনি ভালদৰে ফ্ৰাই কৰি খুতৰা শাকখিনি কণবিলাহীৰ সৈতে কাটি লৈ শাকখিনি ভাজি ভালদৰে উতল আহিবলৈ দিম। তাৰ পৰা তাতেই মাছখিনি দি দিম। খুতৰা শাকৰ আঞ্জা মোৰ ৰেডি। এতিয়া মই ক'লা কচু চিঙি থৈছিলোঁ, তাৰ লগতে মাছৰ মূৰ দি বনালোঁ। আজি ভাত সাজ ৰেডি হ'ল মোৰ। আৰু তাৰ লগতে অকণমান বিটৰ চাটনি বনালোঁ আৰু ঘৰতে মই তৈয়াৰ কৰা আমলখি আচাৰ সৈতে ভাত সাজ, দেওবৰীয়া ভাত সাজ আজি খালোঁ। আৰু মোৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব।